যে এজন ভগৱানৰ ভোগখিনি মই আজি গ্ৰহণ কৰিবলৈ পাইছোঁ। ইয়াতকৈ কপাল আৰু ক'ব নালাগে আৰু মানে নিজক ভাষা নোহোৱা হৈ গৈছে। মোৰ ইমান ভাল লাগিছে যে তেখেতৰ ঘৰত গৈ তেখেতৰ প্ৰসাদ মই আজি খাবলৈ পাইছোঁ। আজি নিজকে বহুত ভাগ্যৱান যেন লাগিছে। এজন মহান পুৰুষৰ মানে কি ক'ব আৰু ভগৱান দাদা আমাৰ এজন ভগৱান, তো তেখেতৰ ভোগ আজি মই খাবলৈ পাইছোঁ। ইয়াতকৈ ডাঙৰ আৰু মোৰ কাৰণে একোৱেই নাই যে এজন ভগৱানৰ ভোগখিনি মই আজি গ্ৰহণ কৰিবলৈ পাইছোঁ। ইয়াতকৈ কপাল আৰু ক'ব নালাগে আৰু মানে নিজক ভাষা নোহোৱা হৈ গৈছে। মোৰ ইমান ভাল লাগিছে যে তেখেতৰ ঘৰত গৈ তেখেতৰ প্ৰসাদ মই আজি খাবলৈ পাইছোঁ। ভোগ বুলি আৰে মই বুজি নাপাওঁ যে এই মানুহবোৰ ক'ত থাকে আৰু পৃথিৱীত কিহৰ কাৰণে আচলতে জন্ম লয়। জুবিন গাৰ্গৰ মৃত্যুৰ শোকত ৰাজ্যৰ সকলো মানুহ ম্ৰিয়মান হৈ থকাৰ মাজতে এইগৰাকী বাইদেউ, এইগৰাকী আচলতে বনৰ পক্ষীয়ে ৰিলছ ভাইৰেল কৰিবলৈ কৈছে যে জুবিন গাৰ্গৰ মানে ভোজটো খাই বহুত ভাল লাগিলে। কি খকুৱা মানুহৰে। আচলতে এনেকুৱা মানুহৰ পৰাই অসমীয়া সমাজখন ধ্বংস হৈ গৈছে। মানে ৰিলছৰ নামত যি টি কোনটো সময়ত কোনটো কথা কৈ ৰিলছ বনাব লাগে সেই কথাটো আজিলৈকে এইজনী বনৰ পক্ষী আচলতে গম নাপালে। মানে বেলেগ কিবা এটা কথা কৈও ভিডিঅ'টো বনাব মানে পাৰিলেহেঁতেন। যিসকল জুবিন গাৰ্গৰ মৃত্যুত ম্ৰিয়মান হৈ আছে সেইসকলে কেতিয়াও মানে ভোজ খাবলৈ নাযায়। তাইৰ নিচিনা যিসকল মানে খকুৱা আছে, যাৰ মূৰত একো নাই, সিহে মানে ভোজ খাবলৈ গৈ আপোনাৰ এনেকুৱা কথা ক'ব পাৰে। অসভ্যালৈ এটা সীমা থাকে আৰু সেইটো সীমা কেতিয়াও চেৰাই যাব নালাগে।